Hello friends, congratulations to my YouTube followers. কিয়নো যোৱা 3 দিন আগত মোৰ ইউটিউব চেনেলটোৱে 1000 সাবস্ক্রাইবার অতিক্রম কৰিলে। গতিকে প্ৰথমে মই মোৰ ইউটিউব চেনেলৰ ফলোৱাৰ সকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই সুদীৰ্ঘ এবছৰৰ পৰাই কঠোৰ পৰিশ্ৰম কৰি অধ্যয়ন কৰি মোৰ চেনেলটো গঢ়ি তুলিছোঁ। কেতিয়াবা মই হতাশাত ভুগিছিলোঁ যে মোৰ এই চেনেলটোৱে 1000 সাবস্ক্রাইবার হ'ব নে নাই। কেতিয়াবা হয়তো মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ বা কৰিব বিচৰা নাছিলোঁ এই কাৰণেই যে সাবস্ক্রাইবার আৰু ভিউৱাৰ একেবাৰেই নাবাঢ়ে। গতিকে মাজে মাজে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ বা কৰিব বিচৰা নাছিলোঁ। মাজে মাজে দুই এটি ভিডিঅ' আপলোড কৰোঁ, কিন্তু সেইবোৰৰ পৰা কোনো ভিউৱাৰ আৰু সাবস্ক্রাইবার নাবাঢ়ে। কিন্তু মই হতাশাত ভুগিলেও কিন্তু সেই ভিডিঅ'বোৰ আপলোড কৰিব পৰা পাহৰিব পৰা নাছিলোঁ। মাজে মাজে মই আপলোড কৰি আছিলোঁ যে কিজানিবা মোৰ এই ভিডিঅ'বোৰে মোৰ 1000 সাবস্ক্রাইবার আৰু 4000 ওয়াচ টাইম পাৰ কৰি দিব। সেই আশা এই 3 দিন আগত মোৰ ফলপ্ৰসূ হ'ল। গতিকে মই মোৰ ইউটিউব চেনেলৰ ফলোৱাৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে সিহঁতে মোৰ ইউটিউব চেনেলটো আৰু আগবঢ়াই লৈ যাবৰ বাবে মোক সহায় কৰে, যাতে মই জ্ঞানীমূলক বস্তু বিষয়ে ভিডিঅ' বনাই আপলোড কৰিব পাৰোঁ আৰু সেইবোৰ মোৰ ফলোৱাৰ্ছসকলে চাই কিবা নহয় কিবা বস্তুৰ বিষয়ে জ্ঞান আয়ত্ত কৰিব পাৰে। গতিকে মই মোৰ ফলোৱাৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰি মোক সহায়ৰ বাবে বা মোক সহায় কৰিছে যে সেই কাৰণে মই সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা, যাতে মোৰ এই চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে, যাতে সিহঁতৰ পৰা আৰু বহুতে মোৰ এই চেনেলটো সাবস্ক্রাইব কৰিব পাৰে আৰু মানে মোৰ ভিডিঅ'টো যাতে চাব পাৰে। মই আশা কৰিছোঁ আপোনালোকৰ পৰা মই সঠিক সঁহাৰিয়ে পাম। গতিকে মোৰ এই চেনেলটো আৰু শক্তিশালী কৰিবলৈ মই কঠোৰ পৰিশ্ৰম কৰিম আৰু আপোনালোকৰ পৰাও মই যে সঁহাৰি পাম সেইটো মোৰ দৃঢ় বিশ্বাস। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই আজিৰ পৰা আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।